আছোঁ এতিয়া দোকান মন্দিৰ আহিছে আৰু এতিয়া মই দামবিলাক বাইকবিলাক কেনেকুৱা ৰেট চলি আছে এতিয়া ছেকেণ্ড হেণ্ড গাড়ীবিলাক বাইকবিলাক অলপ আছে ভিডিঅ' এখন R15 এখন আছে এইখনৰ দাম হ'ব 58,000 পৰিব আৰু এইখন পৰিব এইখন আপাচি নহয় আপাচিখন এখন পৰিব 75 পৰিব এইখন আৰু এই বুলেটখন আছে এইখন আগৰ মডেলখন না আগৰ মডেল স্পেচিয়েল এডিশ্যন 145 পৰিব আৰু গাইছ আপোনালোকক চব দামবিলাক আপোনাক কৈ যাই আছোঁ চাওকচোন আপোনালোকে আৰু এইখন 2019 থাণ্ডাৰবাৰ্ড এখন 96,000 পৰিব এইখন আৰু গাইছ বহুতখন বাইক আছে এটা সুন্দৰ বাইক আছে এটা কেইবছৰ বাইক আছে কেইবছৰ এই ডিলাৰটো খোলা কেইবছৰ হ'ল 2-3 বছৰ হ'ল এইটো ডিলাৰ আমাৰ তেনেকুৱা এটা সুন্দৰ ডিলাৰ এটা খুলিছে আৰু এটা এমপিঅ'খন আছে এমপিখন কাম কৰিব 145 হ'ব 2021 গাড়ী বেছি বছৰ হোৱা নাই আৰু গাড়ী এক বছৰ 8 মাহ হৈছে 92 পৰিব কিনিলে ছেকেণ্ড আৰু আপোনাৰ যদি কিনা কিবা এটা মিলাই দিব দাদাই দামটো আৰু গাড়ীৰ বহুত সুন্দৰ গাড়ী আছে এক্সট্ৰা স্কুটি আছে আৰু এক্সট্ৰা বাইক আছে বহুত আছে সজা আছে আৰু লগত হেলমেটো আছে এটা ভেগা হেলমেট পাম এটা ভেগা স্কোডাৰ আছে টিভিএছৰ যি লাগে চব হেলমেট পোৱা যাব আৰু দাদা R15 এখন আপাচি বুলেট ৰয়েল আছে আৰু এইখানে MT এখন FZ 150 আছে পালচাৰ এইখানে 180 নেকি এখন 150 এখনো আৰু এখানে 180 এখন এখানে 220 আৰু নতুন বাইক স্প্লেণ্ডাৰ এখন আহিছে সাৰ্ভিসিং গৈছে মাত্ৰ সাৰ্ভিসিং দিছে নে এইটো এখানে সাৰ্ভিসিং গৈছে আৰু গাড়ী এখন নতুন নিউ মডেল আহিছে এখন ছেকেণ্ড হেণ্ড আৰু অলপ 6K আছে গাড়ী এখন এটা সাৰ্ভিসিং গৈছে মাত্ৰ এটা সাৰ্ভিসিং দিছে এখন কিমান পৰিব এখন কিনে 84,000 পৰিব এখন 4 মাহ হৈছে এখন গাড়ী আৰু এখন আছে গ্ল্যামাৰ এখন আছে এখন কি বছৰ এখন দাদা এখন 2014 চনৰ গাড়ী 2014 চনৰ গাড়ী এখন কিমান পৰিব এখন 48 পৰিব না আৰু স্প্লেণ্ডাৰ এখন 18 গাড়ী এখন 62 পৰিব আৰু এখানে এফজেডখন এখন আগৰ এখন 2019 গাড়ী 52,000 পৰিব আৰু গ্ল্যামাৰ এখন নিউ মডেল 2020 মডেল এখন 55,000 পৰিব এখানে 180 এখন 37 আৰু হিৰোখন কোন পৰিব এখন ডিলাক্সখন 49,000 পৰিব 18 গাড়ী না আৰু এখন 20 গাড়ী এখন 19 গাড়ী 66 আৰু 220 খান 150 খান হেৰি কৰিব 55 গাইছ এতিয়া মই স্কুটিত যে আছোঁ চাওক এই এণ্টখন এটা পৰিব এখন 85 পৰিব নেকি এখন 85 পৰিব না আৰু এইখন 37 পৰিব না আৰু গাড়ী যাতে যেমান আছে এটা চব এখন 37 আৰু এইখনৰ কৈছে 37 এইখন না এইখনৰ চাব লাগিব এইখনৰ 37 আৰু এখনৰ মোটামুটি 37 পৰিব আৰু কিমান মিলাই দিব আৰু 37 আৰু গাইছ এটা যেমান গাড়ী আছে গাইছ চব সুন্দৰ গাড়ী একদম পুৰা লাইনত একদম সজোৱা আছে পুৰা চালিয়াকৈ সজোৱা আছে আৰু ভাল লাগিছে এটা গাড়ী বেছি দামো নলয় খুব কম ভিতৰত লৈ দিব একদম কাগজ পত্ৰ পুৰা একদম ক্লিয়াৰ কাগজ পত্ৰ চব পোৱা যাব একদম পুৰা আপোনালোকে কাগজ পত্ৰ ধৰি আপোনাক দামটো মিলাই দিব আৰু গাইছ এটা বহুত গাড়ী আছে হেলমেটটো আপোনাক হ'লচেল চিষ্টেমত দিব নেকি কম দামত দিয়ে না হ'লচেল চিষ্টেমত দিয়া হ'ব হেলমেট এটা ৰুমটোত চাওঁ আমি ৰুমত এতিয়া মই আহিছোঁ এই ভিতৰত চাওক টিভিএছখন কিমান আগৰ গাড়ী আৰু লগত আছে এখন 220 এখন আছে সুন্দৰ আছে আৰু এখন দাম কিমান পৰিব এইটো ভিতৰবিলাক এখন 35,000 পৰিব 35,000 পৰিব এখন কি বছৰ হ'ল গাড়ী 17 চনৰ গাড়ী আৰু এইখন গ্ল্যামাৰ এখন ধুনীয়া গ্ল্যামাৰ 2018 চনৰ গাড়ী লাষ্টৰ গাড়ী আৰু এখন 68,000 পৰিব আৰু তাতে আপুনি ল'ব খোজা অলপ কমে ৰাখিব দাদা আৰু এখন 2020 এখন পৰিব কিমান পৰিব 96 পৰিব আৰু গাড়ী আপুনি কিবা ল'ব খোজা কিবা এটা দাদা মিলাই ৰাখিব আৰু আপোনালোকে গাড়ীখনৰ দাম আপোনালোকে কাগজ পত্ৰ এইগিলা চব মিলাই ৰাখি
দামটো ক'ব আৰু আপোনালোক আৰু চব ইনক্লুডিং মিলাই দামটো কোৱা হৈছে কাগজ পাতি আমি কৰি দিম আৰু এটা হেলমেটো কৈছে দাদাতে চালিয়া হেলমেট আছে এইটো আৰু আপোনালোকে যদি হেলমেট ল'ব যায় সেইখিনি চব সেই টাইপ হ'লচেল টাইপত দিব আৰু আপোনাৰ ভাইৰাল মোবাইল আছে TVS আছে স্প'ৰ্টৰ আছে যি হেলমেট লাগে আপোনাক চব হেলমেট পোৱা যাব আৰু দাদাৰ ডিলাৰটো আহি ভাল লাগিছে সুন্দৰ ডিলাৰ এইটো 3 বছৰ হ'ল আৰু ৰেডিঅ' এখন 2022 চনৰ গাড়ী একবছৰ হৈছে 2022 চনৰ গাড়ী 6,000 পৰিব এখন গাড়ীৰ দাম আৰু আপোনালোকৰ যদি হেলমেট ল'ব খোজা হেলমেটো পাবি ইয়াতে আৰু এখন 150 এখন 2020 চনৰ গাড়ী 2020 গাড়ী এখন 83,000 আৰু এই হিৰ'হোণ্ডাখন এখন আপোনাৰ হণ্ডা চাইন হয় এখন হণ্ডা চাইন এখন আপোনাৰ 30,000 টকা পৰিব না এখন দিছোঁ নে এখন কি এখন 12 চনৰ গাড়ী কিমান পুৰণা গাড়ী গাইছ বহুত পুৰণা গাড়ী গাড়ী আপোনালোক আহক তেনেকুৱা দাদা মোৰ লগতে আছে আৰু তাৰে বহুতখিনি কথা ক'লা মোৰ ভাল লাগিছে আহি আৰু গাইছ দাদা এটা ডিলাৰত আহক বাইকটো একদম কম দামত দি আছে আপোনালোক একদম কমাই ৰাখিব দাদা এটাই আৰু দাদা কিবা ক'ব বিচাৰিব আমাৰ আহিব আপোনালোকে ভিজিট কৰিব আমাৰ ডিলাৰত আমাৰ ডিলাৰটো আছে তেলিপাৰা যিটো ভাৰত পেট্ৰলিয়াম যিটো হেৰি আছে তেল ডিপু আছে তাৰ কাষতে তাত আহিলে দেখিয়ে পাব MB বাইক এণ্ড কাৰ পইণ্ট আহিব আমি যিখিনি গাড়ী আছে চব দেখুৱালে আৰু মিলাই দিম আমি সেইখিনি গাড়ীখন ল'লে আৰু কাগজ পাতি আমি কৰাই দিম আৰু গাইছ চব দাদা কমত কৰি দিব আৰু দাদা আৰু গাইছ আপুনি ল'ব খোজা আহক আপোনালোকে তেলিপাৰা ফাষ্টফুডতে দোকান কৰিছে চালিয়া দোকান কৰিছে ভাল লাগিছে আহিব আৰু আমাৰো আৰু চালিয়াকৈ দোকান বনাইছে আৰু দাদা চেষ্টা কৰিছে আৰু বাইক আহিব নতুন নতুন বাইক লাহেকৈ নতুন নতুন বাইকো আহি যাব আহিব নতুন যি বাইক লাগে যি লাগে চব আহিব আপোনালোকে